Hello everyone, আজি লৈ আহিছো বগা চকচকীয়া নাৰিকলৰ লাডু ৰেচিপি। নাৰিকলৰ লাডু সকলোৱে বনাব জানে, তথাপিতো মই কেনেধৰণে বনাইছো তাকে দেখাম বুলি ভিডিওটো শেয়াৰ কৰিলো। আশা কৰো ভিডিওটো ভাল পাব। নাৰিকলৰ লাডু বনাবৰ কাৰণে মই এটা নাৰিকল এনেদৰে টুকুৰা টুকুৰকৈ কাটি ললো। তাৰ পাছত কুলা বাকলিটো অতৰাই এনেকৈ টুকুৰা টুকুৰকৈ কাটি ভালদৰে ধুই মেলি সফা কৰি ললো। ধুই মেলি সফা কৰি ললেহে নাৰিকলৰ লাডুকেইটা বগা ধুনীয়া হ'ব। তাৰ পাছত ভালদৰে মিক্সিত পিচি আনিলো। আপোনালোকে ৰুকনিৰে ৰুকিও ল'ব পাৰে। এটা নাৰিকলৰ কাৰণে মই 1 কাপ চেনি লৈছো আৰু 2টা ইলাচি দি পিনে এইখিনিও এতিয়া পাউডাৰ হোৱাকৈ পিচি ল'ম। এফালে এটা কেৰাহী লৈছো, কেৰাহীটো ভালদৰে ধুই মেলি ৰ'দত শুকুৱাই ললো। তাৰ পাছত এয়া পিচি লোৱা নাৰিকলৰ গুৰিখিনি দি দিছো। তাৰ পাছত চেনিখিনিও মই দি দিছো। এইখিনি দি এয়া দিছো 4 ভাগৰ 1 ভাগ গাখীৰ। গাখীৰখিনি দি মই আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিছো। এইখিনি দিয়াৰ পাছত মই গোটেইখিনি ভালকৈ মিলি যোৱাকৈ হাতেৰে মোহাৰি সানি ল'ম। নাৰিকলৰ লাডুখিনি বগা চকচকীয়া কৰিবৰ কাৰণে আমি যিখন কেৰাহী লওঁ, সেই কেৰাহীখন আগতে দাইল ভাজি এনেকুৱা হালধি দিয়া বস্তু, মছলা জাতীয় বস্তু বনোৱা হ'ব নালাগিব। যদি বনোৱা হয় সেইখন ভালদৰে ধুই মেলি ৰ'দত শুকুৱাই ল'ব লাগিব। তেতিয়াহে লাডুকেইটা বগা হ'ব, নহ'লে লাডুকেইটা ৰঙচুৱা হৈ পৰিব। নাৰিকল, চেনি আৰু গাখীৰখিনি ভালদৰে মিক্স হৈ যোৱাৰ পাছত আধা ঘণ্টামান সময় আমি ৰাখি থ'লে ভাল হয়। যদি হাতত সময় থাকে তেতিয়াহ'লে আধা ঘণ্টামান সময় ৰাখি থ'ব লাগে। মই 15 মিনিট মানে সময় ৰাখিলোঁ। তাৰ পাছত এয়া গেছত বহাই দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল'ত আছে, ল'টো মিডিয়ামত আছে। যেতিয়া অকণমান গৰম হোৱা নিচিনা হ'ব তেতিয়া একেবাৰে ল' কৰি দিব আৰু এনেকৈ সঘনাই লৰাই থাকিব। কেতিয়াও অকণমানো নৰব, সঘনাই লৰাই থাকিব লাগিব। যদি আমি অকণমান সময়ৰ কাৰণেও লওঁ তেতিয়াহ'লে তলৰ ফালে অকণমান জ্বলি যোৱা নিচিনা হ'ব। তেতিয়া লাডুকেইটা অকণমান ৰঙচুৱা নিচিনা হৈ পৰিব আৰু খাবলৈও ভাল নালাগিব। যেতিয়া অকণমান সময় ভজা হ'ব তেতিয়া চেনিখিনি গলি অকণমান ডাঠ হোৱা নিচিনা হ'ব আৰু লাহে লাহে হেতাখনত লাগিবলৈ ধৰিব। এনেদৰে অলপ সময় ভজাৰ পাছত কেৰাহীৰ তলফালে অকণমান লাগি ধৰিব আৰু হেতাখনে লৰাওঁতে অকণমান টানি ধৰা নিচিনা লাগিব। তেতিয়া আমি বুজিব লাগিব যে এইখিনি প্ৰায় ভজা হৈ গৈছে। এয়া এনেদৰে লৰাই ভাজি যেতিয়া হেতাখনত বেছিকৈ লাগি ধৰিছে তেতিয়া মই হাতেৰে এনেকৈ চাইছোঁ লাডু বান্ধিব পৰা হ'বনে নহয়। হেতাখনৰ পৰা অকণমান লৈ মই এনেকৈ পিটিকি চাইছোঁ। এনেদৰে পিটিকি চাওঁতে যেতিয়া আঠা আঠা নিচিনা হ'ব, লাডু পতা নিচিনা হ'ব, তেতিয়া আমি বুজিব লাগিব যে এইখিনি ভজাটো প্ৰায় হৈ গৈছে। আৰু কেৰাহীটোলৈ মন কৰক, আগতে কেৰাহীটো অকণমান পানী নিচিনা হৈ আছিলে, এতিয়া অকণমান শুকান এঠা টাইপৰ হৈছে, দেখিছেনে? এনেকুৱা ষ্টেজতে আমি এইখিনি নমাই থৈ দিব লাগিব, কাৰণ ইয়াতকৈ বেছিকৈ ভাজিলে পিছলৈ ঠাণ্ডা হৈ গ'লে লাডু পাতিবলৈ দিগদাৰ হ'ব, লাডু পাতিবলৈ খৰখৰীয়া টাইপৰ হৈ যাব। এইটো সময়তে আমি গেছটো বন্ধ কৰি অলপ ঠাণ্ডা হ'বলৈ দিম, কাৰণ গৰমে গৰমে লাডু পাতিবলৈ অসুবিধা হ'ব। এয়া দেখিছেনে? মই জোকাৰি দিছোঁ যদিও হেতাখনৰ পৰা এৰি যোৱা নাই। যেতিয়া মই গেছৰ পৰা নমাই আনিলোঁ, এতিয়া এনেকৈ মই অকণমান দেৰি থৈ দিম। এইখিনি মই 5 মিনিটমান সময় থৈ দিলোঁ। যেতিয়া হাতেৰে চুব পৰা হৈছে তেতিয়া হাতখনত অকণমান ঘিউ অকণমান মোহাৰি লৈ পিনে এয়া এটা এটাকৈ লাডু পাতিছোঁ। এনেকৈ বনাবচোন। এনেকৈ বনালে কেতিয়াও আপুনি ফ্ৰিজত নৰখাকৈও লাডুকেইটা ধুনীয়া টান হৈ পৰিব। এতিয়া এনেকৈ লাডু পাতি লৈছোঁ। নাৰিকলৰ লাডু বনাওঁতে বস্তুৰ পৰিমাণখিনি যদি আমি জোখমতে লওঁ আৰু ভজাটো যদি পাৰফেক্ট হয় তেতিয়াহ'লে আমাৰ নাৰিকলৰ লাডুকেইটা খুব ধুনীয়া বগা আৰু টান হয়। কেতিয়াবা নাৰিকলৰ লাডু বনাওঁতে আমাৰ নাৰিকলৰ লাডুটো হাতেৰে চুই চাওঁতে লিকটীয়া আঠা টাইপৰ হয়, হাতত লাগি ধৰা নিচিনা হয়। তেতিয়া আমি বুজিব লাগিব যে নাৰিকলখিনি ভালদৰে ভজা নহ'ল। এতিয়া এইখিনি এটা এটাকৈ লাডু পাতি লৈছোঁ। লাডু পাতিবলৈ একো অসুবিধা হোৱা নাই। মই ঘিউ অকণমান হাতত সানি লোৱাৰ কাৰণে হাততো লাগি ধৰা নাই আৰু চুব পৰা গৰমত মই এনেকৈ এটা এটাকৈ লাডু পাতি লৈছোঁ। লাডুখিনি এতিয়া মই এনেকৈ থৈ দিম, এনেকৈ ঢাকি থৈ দিম। ফ্ৰিজত নাৰাখিলেও হ'ব। পিছদিনাখন ৰাতিপুৱা দেখাইছোঁ। পিছদিনাখন ৰাতিপুৱা চাওক কিমান ধুনীয়া বগা হৈছে। হাতেৰে চুই চাওঁতে অকণো লিকটীয়া ভাৱ অহা নাই। এনেদৰে বনাবচোন। এনেদৰে বনালে নাৰিকলৰ লাডুকেইটা বৰ ধুনীয়া বগা চকচকীয়া আৰু টান হয়। আগন্তুক ৰঙালী বিহুত এনেদৰে নাৰিকলৰ লাডু বনাব আৰু কেনেকুৱা পালে মোক জনাব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই।